শীতকালত ঠাণ্ডাৰ পৰা পৰিত্ৰাণৰ সহজ উপায় হিচাপে বহু লোকে কোঠাত হিটাৰ ব্যৱহাৰ কৰে। হিটাৰ প্ৰয়োজনীয়তা তথা আৰামৰ বাবে ব্যৱহাৰ কৰা হয় ঠিকেই, কিন্তু ই আমাৰ বাবে কিমান স্বাস্থ্যসন্মত আপুনি জানেনে? যদি সঠিকভাৱে ইয়াৰ ব্যৱহাৰ কৰা নহয়, আপুনি কল্পনা কৰিব নোৱাৰাকৈ ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ৰুম হিটাৰৰ অত্যাধিক ব্যৱহাৰে আপোনাৰ কোঠাৰ পৰা অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰে, যাৰ বাবে উশাহ লোৱাৰ সময়ত আমাৰ মগজুৱে পৰ্যাপ্ত অক্সিজেন যোগান নাপায়। হিটাৰ ব্যৱহাৰৰ ফলত কোঠাত অতিৰিক্ত কাৰ্বন মনক্সাইড জমা হৈ মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। ই তেজৰ যোগান বন্ধ আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত শ্বাসৰুদ্ধ হৈ আপোনাৰ টোপনিতে মৃত্যু হ'ব পাৰে। হিটাৰ ব্যৱহাৰ কৰিলে আপোনাৰ কোঠাৰ বায়ু শুকান হ'ব পাৰে। শীতকালত ইতিমধ্যে বায়ুত কম আৰ্দ্ৰতা থাকে আৰু ৰুম হিটাৰৰ ব্যৱহাৰে ইয়াক অধিক শুকান কৰি তোলে। এই কাৰণে আপুনি আপোনাৰ চকুত শুষ্কতা অনুভৱ কৰিব পাৰে, যাৰ ফলত জ্বলা-পোৰা, চকুত খজুৱতি আৰু ৰঙা পৰিব পাৰে। চকুৰ শুষ্কতা আঁতৰাবলৈ বহু সময়ত চকুত চকু পানী ওলাবলৈ আৰম্ভ কৰে, যি যথেষ্ট বিৰক্তিকৰ হ'ব পাৰে। বহু লোকে ৰাতি হিটাৰৰ ওচৰতে শুৱে। এই অভ্যাস অতি বিপদজনক হ'ব পাৰে, বিশেষকৈ যেতিয়া কোনো বস্তু বা কাপোৰ হিটাৰৰ ওচৰত ৰখা হয়। এনে পৰিস্থিতিত জুই লগাৰ আশংকা বহুগুণে বৃদ্ধি হয়। তদুপৰি হিটাৰৰ পৰা অত্যাধিক তাপৰ সংস্পৰ্শলৈ আহিলে নিজৰ গাৰ ছালো জ্বলি যাব পাৰে। হিটাৰ, বিশেষকৈ গেছ হিটাৰে কাৰ্বন মনক্সাইডৰ গেছ মুকলি কৰিব পাৰে যদি তেওঁলোকে সঠিকভাৱে কাম নকৰে বা সঠিক বায়ু চলাচল কৰে। এই গোন্ধহীন আৰু ৰংহীন গেছ অতি বিপদজনক আৰু উচ্চ স্তৰত থাকিলে জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। ৰুম হিটাৰৰ ব্যৱহাৰে কেতিয়াবা এলাৰ্জিৰো সৃষ্টি কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে কোঠাত হিটাৰ ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশত থকা ধূলি আৰু এলাৰ্জেন আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত এলাৰ্জিক সমস্যা হ'ব পাৰে, যি হাঁফানি আৰু ব্ৰংকাইটিছ ৰোগীৰ বাবে বিশেষভাৱে বিপদজনক হ'ব পাৰে। হিটাৰে গৰম কৰা বায়ু প্ৰায়ে শুকান কৰে, যি ছাল আৰু উশাহৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শুকান বতাহৰ ফলত ডিঙি শুকান, নাক শুকান, কাহ বা উশাহ লোৱাত অসুবিধা হ'ব পাৰে। বিশেষকৈ হাঁপানি বা এলাৰ্জিৰ দৰে সমস্যা থকা লোকসকলৰ বাবে ই আৰু অধিক গুৰুতৰ হ'ব পাৰে। হিটাৰৰ পৰা প্ৰতিৰক্ষাৰ উপায়সমূহ। হিটাৰ ব্যৱহাৰ কৰোঁতে কোঠাটো সম্পূৰ্ণৰূপে বন্ধ নকৰিব, কিছু বায়ু চলাচল ৰাখিব। আপুনি কোঠাৰ হিটাৰৰ সৈতে হিটমিডিফায়াৰ ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ কোঠাৰ আৰ্দ্ৰতা বজাই ৰাখিব। হিটাৰ ব্যৱহাৰ কৰাৰ পূৰ্বে যথেষ্ট পৰিমাণে পানী খাব লাগে, যাতে শৰীৰ হাইড্ৰেটেড হৈ থাকে। দীঘলীয়া সময়ৰ বাবে একেৰাহে হিটাৰ ব্যৱহাৰ নকৰিব। সুৰক্ষাতকৈ ডাঙৰ একো নাই। সেয়েহে আপোনাৰ আপোনজন তথা পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি মনোযোগ দি হিটাৰ সাৱধানে ব্যৱহাৰ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।